কিমান জংঘলৰ মাজত আছো নহয় জংঘল নহয় ৰাস্তা হয় এইটো এটা দেখিছে নহয় ইয়াত গৰু আৰু এটা গৰু দেখাম ইছালা মই আৰু এটা সেইটো দেখিছে পৰিৱেশ চক পৰিৱেশ গৰম গম পাই নে গাইছ পৰিৱেশ গৰম আমি আজি পৰা মানে অলপমান বেলেগ ষ্টাইলৰ ভিডিঅ' বনাম বুলি ভাবিছো আৰু পৰিৱেশটো চাই লওক আপোনালোকে এবাৰ কি চালিয়া ন গাঁৱৰ ভিতৰত আছো কিন্তু আমি গাঁৱৰ ভিতৰত আছো দাদাজনক নাই এতিয়া এইডোখৰ ভাল লগা বস্তু এটা দেখাম চাব দেই দেখিছে এই কিবা এটা ক'ব লাগিছিলে আকৌ ই গুচি গ'ল দেখিছেনে এইবিলাক দেখিছেনে আগৰ বিহু দেখো আমি এতিয়া আগৰ বিহুলৈকে বিহু কিবা এটা হয় আৰু মুঠতে আৰু আজি কিহত আহিছা তুমি আজি তেতিয়া আহিলে এক্টিভা 5G তে অহা হ'ল আমি জমনি কৰিম দেই এনেই জমনি কৰিম বুলি ভাবিছো চিনাকিয়ে ওলালে এইডাল দেখিছ পানী টেংকি এইডাল এই লোৱা এইটো যে এক্টিভা এইটো কিন্তু এইটো লগোৱা আছে এইটো লগোৱা মানে কি আছে গম পোৱা নাই এপল 5G এইবিলাক বেলেগ জেগা নহয় আমাৰ এইফালে একদম গাঁৱৰ একদম ভিতৰৰ ফালে দেখিছে নাই নন ষ্টপ দেখিবলৈ পাবা এতিয়া আমাৰ গাঁৱৰ পৰিস্থিতি আমি দেখাম কেনেকুৱা আমি ইফালে সিফালেতো যাব নোৱাৰো গতিকে আৰু ইয়াতে ঘূৰিও ৰগৰ টগৰ ঢেৰ দেখুৱাম কিন্তু দেই এতিয়া টগৰ নুফুলে যোৱা প্লেন এটা কৰি থৈছো যদি হয় আৰু ভগৱানে মিলাই যদি যাম আৰু নে কি কোৱা তোমালোককো দেখাম ৰাইজ কি কোৱা তোমালোকে এখন যে গিলাচ এখন আছে এখন নাই গম পোৱা নাই কেলে এই তুমি নুবুজা নাই গমেই নোপোৱা নেকি বমা আহিলে ভাইটি এইফালে তেল কম ওলাব পাৰিম নাই থেংক ইউ তেলগম মানে আমিতো তেলগমলৈকে যাম আমাৰ ঘৰে এইটো টাৰ্ণিং দিছে মই এনেকে হোৱাই দিম চাব দেই এনেকে এনেই আকৌ দেই একো হোৱা নাছিলে ৰখাম এতিয়া তোমালোক ইয়াৰ নেকি কিমান দূৰ এনেই সুধিছো কিবা এটা বনাই আছো মানে বেয়া নাপাবা তেল কম ওলাব পাৰিম নাই বাৰু ইয়াৰ ঘৰ মই নাই চব চিনাকিয়ে ওলাইছে ভিডিঅ' এটাকে বনাই আছো তুমি কৃষ্ণ মানে এইখন আমাৰ সত্ৰ আৰু দেই ওচৰতে পাল্লাম চাল্লাম হলে আমি আহো আৰু পাল্লাম হয় ইয়াত আমাৰ দাজুৰ লগত কথা পাতিম দেই দাজু ৰাম এই দাজু ভাত খালে নেকি ভিডিঅ' এটা বনাইছো লাইক কমেণ্ট কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিবলৈ কওক লাইক কওক লাইক ছাবস্ক্ৰাইব তাতো বেয়া নাপাব চিনি পোৱাৰ কাৰণে মাতিলো দেই বাই বাই ক'ত যায় এতিয়া ইমান গৰম গৈ থাকো বাই বাই দিয়ক এনেকেই আৰু গৈ থাকো চেৰাবলীয়া নিচিনাকে একদম ৰ'দটো দেখিছা নে কিমান ৰ'দ পখৰ ৰ'দ টাইম কিমান হৈছে 12মান বাজিছে ৰ'দ দেখিছে নে সেইডাল জংঘলৰ মাজত মংগল এইফালে যাওঁ ব'ল আমাৰ পেহীহঁতে এইফালে যাওঁ পুৰা চেঁচা পাম ব'ল আহি যা আজি জংঘল দেখাম আহি যা চেঁচা পাবি এইফালে যাওঁ জানো সাপ চাপ পাব পাৰে নাই একো নাই সেইকাৰণেতো যাব মন যোৱা নাই ধৰ মোবাইলটো ধৰ কেমেৰা এইটো কেনেকুৱা জংঘল আছিলে সাপ চাপ নাথাকিলে হৈছিলে হে প্ৰভু এই টকটাখন ভাঙি থাকিব তুমি এইফালে দিহা না এইছে না কি ধুনীয়া পৰিৱেশ এইটোত আগতে সৰুতে আৰে ভয় বুলি কৈছে নহয় না আজি অকণমান অফ হোৱাইট কৰিব লাগিব এতিয়া গম পোৱা নাই ভয় বুলি নহয় গৈ সিহঁতক একো নকৰিলে আমাক কেলে কৰিব এইফালে অফ ৰাইড কৰিব বে আমাৰ ইয়াতে বহুত বেয়া ওচৰতে আছে বিচাৰ এইটো মানে গাত যদি লাগে ন কিবা হৈ যাব এইখন এখন নদী নহয় এখন এতিয়া বৰ্তমান কি হৈছে কৈ দিয়া আমাৰ বেক সাইডৰ পৰিৱেশ এইটো বেক সাইডৰ নি সেইটো তেতিয়া ফ্ৰণ্ট সাইড দেই সিহঁতৰ ফ্ৰণ্ট সাইড সেইটো কিন্তু বৰ্তমান এখন হাবি এতিয়া আমাৰ কাৰণে দেই আমাৰ কাৰণে নহয় বহুত কথা হৈ গৈছে গতিকে গৈ থাকো
ক'ত ক'ত সোমাইছ যেতিয়া পানী আহে ন পানী আহিলে মানে কিবা উজান বুলি কয় নে কি মাছবোৰ উজাই যায় তাৰপাছত এনেকে যায় সেইফালে তাই পকাখনত নিজে নিজে উঠি যায় আৰু সেইফালে খুলি দিলে পানী যিমানে চুৰে সিমানে মাছ যায় ৰাইজসকল এহঁতৰ ঘৰৰ ওচৰত কি কি কাহিনী হয় মোক কৈছে মানে বুজিছে নাই আমাৰ ঘৰ চাইডে কি হয় কৈ দিওঁ নেকি কেলা বতাহ ধুমুহা আহিলে গছ চছ তামাম লৰে পুৰা লৰে এইফালে ৰাস্তা নহয় নি এইফালে ক'ৰবাত যায় সেইফালে যাওঁ জানো বৈ বৈ ইয়াত সিংহ নোলালে হয় আৰু চেনেক দেই মানে চাপৰ কথা কৈছে আৰু ইয়াৰ পৰা বৈ বেলেগলৈ যাওঁগে কিনো হাবি চাবিবোৰকে সোমাওঁ বেগান 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 চালিয়া জেগা দেখাবলৈ যাওঁতে এইফালে মৰিব লাগিব এতিয়া সেইটো বেক চাইড এইটো বেক চাইড সেইটো ঘৰ ই কিবা এটা কৈছে আপোনালোকক কিবা এটা কৈছে কি কৈছে কোৱা অমৰা ন এইজোপা দেখিছে নহয় অমৰা এই সৰুতে অমৰা খাই দিয়া ইমান ডাঙৰ হ'ল দেই কি নাপায় নি বাদ দে সেইবোৰ নেদেখাওঁ আৰু বেলেগ কিবা পৰিস্থিতি তোমাৰ পৰিস্থিতি ইয়াত তুমি এতিয়া কৈ থাকিব নালাগে বেলেগ জেগালৈ যাওঁ ব'লা ক'ত লোৱামগৈ এতিয়া ঠিক নাই যাওঁ বুলি ইয়াৰ পৰা উৎপাত লগাই আছো আৰু ই বোলে কিবা ঠাণ্ডা পৰিৱেশ দেখাই বোলে সি আগত ৰণাল্ডো ঐ পৰিৱেশ দেখালো কিন্তু আমাৰ আহি পেলাই ভাগৰ ইয়াৰটো ঘাম পানী লাগিছে ঘাম পানী ৰামপানী মানে আৰু মানে আহি ভালে লাগে কিন্তু কি হ'ল এইটো চা পখিলা এটা পখিলা জুমা কৰ উৰি যাব পখিলা জুমা কৰ আগতে যে দেই আগতে গম পাওঁ নাই এদিন আমাৰ মানে কি কম আছিল মাছ ধৰিছিলে গম পাওঁ নাই নহয় কথাটো শুনি দিলে কিবা এটা গুৰুত্বপূৰ্ণ কথা কৈ আছো আচ্ছা দেই পিছত মানে মাছ ধৰিছে মই আহিলোঁ মোক কেলা মাছ ধৰিলে নমাই দিলে গম পাওঁ তাৰপিছত কি হ'ল তোৰ মাছটো মই ধৰিব নোৱাৰো মাছ এটা মোৰ ঠেঙতে লাগি আছে মাছ ওলাওঁতে ভাবিলে কি মোৰ ঠেঙত নাই মোৰ কঁকালৰ মাজত সোমাই আছে মানে তাত ধৰি দিলে মোৰ এনেকুৱা লাজ লাগিছে মোৰ ওপৰত গোটেই মহিলা তলত আমি আৰু দুটাহে আৰু মহিলা সমিতি চাগে এতিয়া মাছ ধৰিছে ন ৰাইজে অলপমান কিবা সেই অলপমান বেলেগ পৰিৱেশ লাগিছে নে বচোৱা শুন নাপা ৰং চঙীয়া পৰিৱেশ চিনেমেটিক এটা লৈ লৈছো দেই গোলাপ জামুন কিন্তু যে সমিতি কথা যে কৈছিলো সমিতি মানে মহিলা সমিতি কাকে কথা কৈছিলো বিবাৰা লগত মাছিলে বিবাৰা লগত বাহু আছিলে অলপমান লাজ পাই মই কোন কোন আছিলে কৈ দে মা আৰু বা আছিলে বুজিছে নহয় সেইটোৱে আৰু মুঠতে ৰখাব পৰা নাই একো নাই চাবলৈ আছিলে কি হ'ল মাতটো ইতনে আদমি থে আমি দুটা সেইখনত আছিলো আমি এইফালৰ পৰা গৈ সেই সিমানটোলৈকে ক'বালৈকে গ'লো আবাদ দিয়ক এইফালেও যাব পাৰি বোলা 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 এডোখৰ ৰৈ নাথাকোঁ গৰম উঠিছে আৰু দেই কেলে কোনটো কি হ'ল ভয়ংকৰ নি অতি ভয়ংকৰ কিন্তু মই নোৱাৰিম আকৌ অতি ভয়ংকৰ হ'লে গিৰি যাম মই পানীতে হা এই এইফালে তই গৈ দেখাচোন বাৰু এই বাপু তই যে মোক কৈ আছ নোৱাৰিবা নহয় তই গৈ দেখা চাওঁ আকৌ ঘূৰি আহিবি আকৌ মই নোৱাৰিলে যা